নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা বিশেষ স্থানলৈ আমি যাবলৈ ওলাইছো। এই বিশেষ স্থানটো হৈছে গুপ্তকাশী বিশ্বনাথ ঘাট। বিশ্বনাথ চাৰিআলি চহৰৰ মাছমজিয়াৰ পৰা প্ৰায় দক্ষিণে 10 কিলোমিটাৰ নিলগত এই বিশ্বনাথ ঘাট। এই গুপ্তকাশী বিশ্বনাথ ঘাটক লৈ বহুতো প্ৰবাদ আছে। সকলোবোৰ জানিম গুপ্তকাশীনো কিয় হ'ল, গুপ্তকাশীত কিমান মন মন্দিৰ আছে, সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰিম। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মূল তোৰণ ভাগ পাই গ'লোঁ। বলক 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 সোমাই যাওঁ ভিতৰলৈকে। এয়া হৈছে বিশ্বনাথ ঘাটৰ প্ৰধান মন্দিৰ, বিশ্বনাথ বাবাৰ মন্দিৰ। কৰোনাৰ পৰিপ্ৰেক্ষিততহে বৰ্তমান ইয়াত জনসমাগম কম। আমাৰ গোঁসাই বিহুৰ দিনাখন ইয়াৰ পৰা গোঁসাইক ইয়াৰ নিচে ওচৰৰ অঞ্চল ভিৰ গাঁৱলৈ লৈ যোৱা হয় আৰু ভিৰ গাঁৱৰ পৰা পুনৰ নিশা গোঁসাইক উভতাই পুনৰ এই মন্দিৰ ভাগলৈ অনা হয়। সেইদিনা গোঁসাই ফুৰোৱা উৎসৱ হিচাপে এই অঞ্চলত এটা ডাঙৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আমাৰ বিশ্বনাথ ঘাটৰ যি প্ৰধান মন্দিৰ আৰু এই মন্দিৰৰ নামেৰে আমাৰ এই অঞ্চলৰ নাম বিশ্বনাথ আছে। আহকচোন এই মন্দিৰৰ বিষয়ে আমি ইয়াৰ এগৰাকী ব্যক্তিক কৈ দিলোঁ। কওকচোন এই মন্দিৰৰ বিষয়ে। এয়া হ'ল মূল মন্দিৰ বিশ্বনাথ। এই মন্দিৰৰ নামতে এই অঞ্চলটোৰ নামে বিশ্বনাথ, জিলাখনৰ নাম। আৰু প্ৰবাদ আছে যে ইয়াত এখন গুপ্তকাশ, পৰম ভক্তজনেহে ইয়াত দৰ্শন পায়। এজনা শিৱ ইয়াৰ পৰা লৈ যোৱাৰ কাৰণে এক পিঠিলে এজনা কম হ'ল। সেই শিৱজনা নিলে আপোনাৰ ঘাটত আছে। দুখন কাশী যদি হয় মুখ্য লাভ পাব এটাকে ইয়াত এজনা কম কৰি ৰাখিলে। আৰু ইয়াত এতিয়া বৰ্তমান এই 27খন দেৱালয় হিচাপে আছে। তাৰে কেইখনমানতহে পূজা দৈনন্দিন হৈ থাকে। আৰু আপোনাৰ গদাধৰ সিংহৰ দিনৰ এয়া হ'ল মন্দিৰ। তেতিয়াৰ পৰা চলি আহিছে আজিলৈকে পূজা বন্ধ হোৱা নাই। এই চমুকে এইখন মই ক'লোঁ। আমাৰ বিশ্বনাথ ঘাটৰ সৰ্বমুঠ কিমান? 27খন দেৱালয়। 27খন দেৱালয়। পূজা কেইখনমান হয়? পূজা 9খনমানত হয়। এয়া হৈছে ভালুক গোঁসাই মন্দিৰ। ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে স্পৰ্শ কৰি যাব পৰাকৈ নদীৰ গাতে লাগি আছে বিশ্বনাথ ঘাটৰ আন এক অন্যতম মন্দিৰ, চণ্ডী মন্দিৰ। বলকচোন চাওঁ চণ্ডী মন্দিৰ।
এইডাল হৈছে বট গছ। পুৰণি কালত ঋষিমুনিসকলে ইয়াৰ তলতে তপস্যা কৰিছিল। ময়ো বহি দিওঁ নেকি? সিটো পাৰে গিৰ নাচিয়ানা। এতিয়া পানী বহুত আছে, পানীলৈ বহুত ভয় লাগে। পানী কমক, এদিন গিৰ নাচিয়ানৰ ভিডিঅ' বনাম। সৌটো পাৰে উমা টুমনি আৰু গিৰ নাচিয়ানা আছে। এতিয়া বাৰিষা বহুত পানী। এয়া হৈছে বিশ্বনাথ ঘাটৰ আন এক অন্যতম মন্দিৰ, শ্ৰী শ্ৰী গণেশ বাবাৰ মন্দিৰ। ব'লকচোন চাওঁ। এই প্ৰাকৃতিক দৃশ্যৰ মাজতেই আছে বৰলাশিল। বৰলাশিলক লৈ বহুত প্ৰবাদ আছে। ব'লকচোন চাওঁ। বৰলাশিলৰ ওপৰত খাজ খাজ থকাৰ বাবে বহুতে বিশ্বাস কৰে যে ইয়াত এখন হেনো দৰ্জা আছিলে, কিন্তু এয়া বাস্তৱত কিমান দূৰ সত্য, ইয়াৰ ৰহস্যৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভংগীত এয়া বিশ্বাস কৰিবলৈ টান। বাৰু যি কি নহওক, বৰলাশিলৰ ঠিক সন্মুখতে আছে আমাৰ জাগ্ৰা শিৱ দেৱালয়। বলক এতিয়া লৈ যাম মোৰ আটাইতকৈ প্ৰিয় মন্দিৰ শিৱদৌল। আমাৰ বিশ্বনাথ ঘাটৰ শিৱদৌলত আহকচোন, শিৱদৌলৰ ভিতৰতে সোমাই যাওঁ। মঠ মন্দিৰসমূহৰ ভিতৰত এই শিৱদৌলো এক অন্যতম, আৰু এইটো আমাৰ বৰদৌল বুলিও জনাজাত। এই শিৱদৌলৰ ওপৰাকৃতিটো যেতিয়া লক্ষ্য কৰা যায়, এই মন্দিৰভাগ 17-18 শতিকাৰ বুলি আমাৰ অনুমান কৰা হয়। ছোৱালীকেইজনীলৈ চাওক, কি পজ ফটোৰ। বাৰু যি কি নহওক, ৰাইজ আজিলৈ ইমানেই। আকৌ এদিন আহিম বিশ্বনাথ ঘাটৰ আন বহুতো নজনা কথা জানিবলৈ। তেন্তে আজিলৈ ইমানেই। বাই বাই।